আৰম্ভ তেনেবাৰে হ'ব লাগব আমি কাকো কপি নকৰোঁ নিজে বনাম আমি নিজৰ মতে ব্লগ বনাম আমি কিহৰ লিখিত কম আমি কথিত কম এনে সম্বৰ্ধনা অনুষ্ঠানত কেনে লাগিছে ভাল লাগছি মই খালি অলপ পানী বনাই অ না ক'ত বোলো সম্বৰ্ধনা অনুষ্ঠানত কেনে লাগছি তোৰ ভাল লাগছি খালি কি মোৰ অলপ এ আমাৰ ছাৰে যায় For my broken heart, no remedy. But maybe if you stay, we can get away with it. এনে যি ইপিনে যায় টিউশ্যনৰ ছোৱালীকেইটাক তহঁতে চাহ নে নাচা আমি চাওঁ নাচাওঁ বুলি নকওঁ চাই দেখি চাওঁ ভাবে কিজানি সিহঁতে কি ভাগ্যৱান আমাৰ ব্লকত উঠিব পাইছে এখন আমাৰ ফিল্ড আমাৰ সেই মাৰা সৌন্দৰ্য সূৰ্যটো ধৰি দিয়া বিশেষ এটা হেই বনিয়াত আপোনালোকে দেখি আছে আমাৰ নতুন চেনেল দাস ভাই আজি আমি ভাগৰ মই গাড়ী যাম ন ভাগৰ বগা মই আৰু কমন্দা যাব আৰু ভাতত যাম আমি আহিছোঁ এজন বিশিষ্ট মানুহক লগ কৰিবলৈ তেওঁৰ কথা আমি সকলোকে সুধিম আমি ফাৰ্ষ্টে মানুহজনক আপোনালোকক চিনাকি কৰি দিওঁ এইজনে আছে সেইজন মানুহ এওঁ কেনেকৈ পেট ধৰে আমাক চবে ক'ব এতিয়া অলপ অলপ ক্লিপ অলপ ভাৰ্গৱৰ কথা কৈ দি কেনেকৈ পেট ধৰে সি এটা নিকু ক'ব নিকু ভাৰ্গৱে কেনেকৈ পেট ধৰে কওঁ বল মাৰটো দিব আমাৰ আৰু তাৰ দৰ্শকে ভাল পাইছি বঢ়িয়া দেখিবলৈ পাইছে আপোনালোকে আমি এতিয়া ফিল্ড চাফা কৰি আছোঁ বৰ্তমান এয়া গোপাল থানৰ চৌঘৰত এয়া আমি ইয়াতে ক্ৰিকেট খেলোঁ আপোনালোকে দেখিবলৈ পাইছে তেখেত দুষ্ট ডুম্ব এয়া তেখেত দুষ্ট ডুম্বাই সকলোৱে চিনি পাই কিজানি আমাৰ মহিলা ল'ৰা এজন সৰু ল'ৰা আহিছে আমাৰ এইটো জগত গাঁৱত ব্ৰইলাৰ বুলি কয় সকলোৱে চিনি পায় এইটো ভগৱান আমাৰ ছাৰ এইজন সেইজন আমাৰ একদম প্ৰধান মানুহ আৰু এইটো মানৱ এই ইয়াত আছে আমাৰ দুষ্ট বৰ দুটা আছে কষ্ট কৰা সকলৰ কাৰণে বিশেষ উপহাৰ এটা আছে উপহাৰ এই উপহাৰ দেখিবলৈ পাইছে ওচৰত যা দেখাই দিয়া দেখিবলৈ আমি কিমান দেখিবলৈ পাইছে কি ধুনীয়া ঠাণ্ডা আনি দিছে আমাক লাগি নিউ ৰেচিপি গলিল বেয়া পালে খানা তোক মই আজি কওঁ তোক সিদিনা আমি নবলত কিনা হবে কাৰণে হাঁচিয়া আমি কংকন মই কিবা কৈছোঁ ডাঙৰ কেইটা আমি একো কোৱা নাই মনে মনে বহি আছোঁ পৰাগটো চাহ তোক কৈছিলোঁ না মই কথাটো আজি তহঁতে কি কৈছে খেলাখন অলপ চাবি খেলাখন সদায় হাৰা জিকাৰ তহঁতে কিন্তু নাটক বহুত নাটক চুদ্ৰমি কৰিছে খেলাখন ভংগ হৈ গ'লে অলপ চাই চিতি কথা খেলাখন আমি খেলছোঁ এনজয় কৰিব গাঁৱৰ লগত খেলছোঁ কেনেকৈ লেংগুৱেজ বেলেগ তাৰমানে ভাষা বেলেগ হৈ যায় আৰু এই বস্তুটো দখৰ ক'ৰ পৰা আহিল এই বস্তু মই তোক দেখুৱাইছোঁ 20 টকা ধৰিছোঁ তই মোক এটা তই মোকে দেখুৱাইছা চলি আছে বৰ্তমান আমাৰ ছাৰ এতিয়া হেৰি কৰি আছে মছলা পিচি আছে দেখিছেই আপোনালোকে এতিয়া আমাৰ এইটো ছাৰ সকলোৱে চিনি পাই কিজানি ভিডিঅ'ত দেখি থাকে
তাৰপিছত আৰু এনেকৈ অলপ লাইটৰ কাৰণে অলপ গণ্ডগোল হৈছে আমাৰ মানে এয়া মছলা বেছি আছে দেখিবলৈ পাইছে এয়া মছলা আৰু এইফালে আমাৰ যতীন দাস আৰু আমি মানুহবিলাকক সকলোকে দেখুৱাম এতিয়া আমি আমাৰ অনিল দাস খুব আমাৰ দেখিবলৈ এয়া ভাত পানী গকে উতলি আছে এয়া উতলি আছে আমাৰ এইটো কুকমেন এইটো আমাৰ অনিল দাস মুন্সি আৰু আছে বৰ্তমান মানুহ আমি দেখিম লাহে লাহে আমি চাহ বনাই আছে আমাৰ যতীন দা আৰু এইজন মায়ে যতীন দা আৰু এয়া চাহৰ কাৰণে প্ৰস্তুতি চলি আছে এয়া এইটো লাল চাহ খাব লাগে লাল চাহ এনে কেইটকা লাগিব 5 টকাকে দিলি হ'ব 5 টকাকে দিলে হ'ব এইবিলাক আমাৰ সদস্য পৰশ দাস এই চিনি পাইছে নেকি আমাৰ টিকু মানে জগদীশ দাস মানৱ বিয়া পতা মানুহ মুক্সা পিন্ধি আছে অসমীয়া সংস্কৃতি ৰক্ষা কৰি বুলি আহিছে আমাৰ বুঢ়া এয়া আমাৰ নিকুৰা আমাৰ টিভিটো দেখে এইবিলাক এতিয়া বৰ্তমান ৰিচাৰ্জ নাই অলপ দিগদাৰ হৈছে সকলোৱে সেইকাৰণে এতিয়া মানে কি সকলোৱে মোবাইল টিপি আছে আৰু এনেকৈ চাহ আহি গ'ল লগে লগে চাহ আহিয়ে গ'ল ক্ৰীম বিস্কুট আৰু লাল চাহ ক্ৰীম বিস্কুট আৰু লাল চাহ খাই লওক সকলোৱে দিয়ক পিছে লগ পাম আমি তাৰ পিছত আমি চাহটো খাই লওঁ চাহটো আমি খাই লওঁ কিবা ক'বা বিশেষ ক'ব লগা নাই আজি ইয়াৰ যিটো খানা না কচিতত কওঁ কচিতত কম ন কচিতত কওঁ মাংসটো আহি আছে মাংসটো মই ভালদৰে বনাব লাগে সেইকাৰণে সিহঁতে ৰিকুৱেষ্ট কৰি আছে মাংসটো ভালদৰে বনাওঁ পাৰোঁ চাওঁ কিমান চেষ্টা কৰি চাওঁ কিমানখিনি সম্ভৱ হয় Oh, my darkest memories now let me fall back. But you'll be there, ready to rescue me.